হেল্ল' গাইজ, মোৰ নাম দুৰ্লভ দাস। আপোনালোকক সকলোকে মোৰ এই ফ্ৰেছ ভিডিঅ'টোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি যিটো টপিকৰ ওপৰত আলোচনা কৰিম, আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেল চাই গম পাইছে। এই ভিডিঅ'টোৰ মাধ্যমত আমি আপোনালোকক আজি দেখুৱাম যে আপোনালোকে যদি এটা হেল্থ আই ডি কাৰ্ড ক্ৰিয়েট কৰিছে অৰ্থাৎ বনাইছে, সেই আই ডি কাৰ্ডৰ লগত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব আৰু এই আই ডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ মাধ্যমত আলোচনা কৰিম। তো আপোনালোকেও নিশ্চয় জানে যে চৰকাৰে এতিয়া যিকোনো কাম ডিজিটেল মাধ্যমত কৰি আছে। তো সেইকাৰণে এই কাৰ্ডটো চৰকাৰে বিনামূলীয়াকৈ প্ৰত্যেকজন ব্যক্তিৰ বাবে বাধ্যতামূলক কৰা হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াতে মন্তব্য কৰিছে, আপোনালোকে ইয়াতে চাব পাৰে। তো এই কাৰ্ডটো আপোনালোকে কেনেকৈ বনাব, প্ৰথমতে এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, সেই ভিডিঅ'টো চাই কেনেকৈ বনাব পাৰে, সেই ভিডিঅ'টো চাই আপোনালোকে বনাই ল'ব। তো এই ভিডিঅ'টোৰ মাধ্যমত আজি আমি আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব এই হেল্থ আই ডি কাৰ্ড। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট থাকিল, যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু আপোনালোকেও জানে যে আমি আপোনালোকৰ কাৰণে এনে ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'বিলাক লৈ আহি থাকোঁ। তো এতিয়া আহকচোন সেই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেইটো লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পিছত আহিব। এইটো পিছত অহাৰ পিছত ইয়াতে আপোনালোকে এটা ভিডিঅ' ক্লিপ দেখা পাব। এই ভিডিঅ' ক্লিপটো আপোনালোকে কাটি দিব। ইয়াতে পূৰণ চিন দেখা পাইছে, ইয়াতে মাৰি কাটি দিব। কাটি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেধৰণৰ আহিব। তাৰপিছত আপোনালোকে একেবাৰে ওপৰৰ ফালে দেখা পাইছে হোম, লগ ইন, জেনেৰেট আই ডি, ফেচিলিটি, কণ্টেক্ট। যিহেতু আপোনালোকে আগতে আই ডি কাৰ্ডটো ক্ৰিয়েট কৰিছে, তো আপোনালোকে ডাইৰেক্ট ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিব। তো লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো আহিব। এনেকৈ পেজটো অহাৰ পিছত আপোনালোকৰ আই ডি কাৰ্ডত যিটো হেল্থ আই ডি আছে সেইটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে তলৰ ফালে দেখা পাইছে আই এম নট এ ৰবট, ইয়াতে টিক মাৰ্ক দিব। ইয়াতে এটা ক্লিক কৰিব। জাষ্ট ক্লিক কৰাৰ পিছত ইয়াতে এটা ৰাইট চিন উঠি যাব, অলপ ৱেইট কৰিব। তো ইয়াতে ৰাইট চিনটো উঠাৰ পিছত আপোনালোকে ইয়াতে ছাবমিট বটন আছে, ইয়াতে ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে কৈছে লগ ইন ভিভা মোবাইল OTP। তাৰপিছত ইয়াতে কৈছে লগ ইন ভিভা পাছৱাৰ্ড। আপোনালোকে যদি মোবাইলত OTP দি লগ ইন কৰিব বিচাৰে, প্ৰথম অপশ্যনত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ পাছৱাৰ্ড মনত আছে, ইয়াতে লগ ইন পাছৱাৰ্ড বুলি দেখা পাইছে, ইয়াতে ক্লিক কৰিব। OTP দি লগ ইন কৰিম যিহেতু, মই প্ৰথম অপশ্যনত ক্লিক কৰিম। তো প্ৰথম অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। ইয়াতে সেই OTPটো এণ্টাৰ কৰি দিব। মই OTPটো ইয়াতে এণ্টাৰ কৰি দি আছোঁ। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে লগ ইন, ইয়াতে জাষ্ট ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ফটো দেখা পাব, ইয়াতে নিজৰ নামটো দেখা পাব, ইয়াতে আপোনালোকৰ হেল্থ আই ডিটো ইয়াতে দেখা পাব, ইয়াতে আপোনালোকৰ এড্ৰেছ গোটেইখিনি ইয়াতে দেখা পাব। তো আপোনালোকে যিহেতু আধাৰ কাৰ্ড এড কৰিব, তো ইয়াতে আপোনালোকে দেখা পাইছে ৰি KYC ভেৰিফিকেশ্যন। তো মোৰ যিহেতু আগৰ পৰাই ইয়াতে আধাৰ কাৰ্ডটো এড হৈ আছে, তো আপোনালোকৰ যদি ইয়াতে এড নাথাকে তেনেহ'লে ইয়াতে আধাৰ ভেৰিফিকেশ্যন বুলি অপশ্যন আহিব। ইয়াতে ক্লিক কৰি আপোনালোকে সেই আধাৰ নাম্বাৰটো বহাই দি তাৰপিছত আপোনালোকৰ যিটো আধাৰ নাম্বাৰৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছিল, সেই মোবাইল নম্বৰটো এটা OTP যাব। সেই OTPটো এণ্টাৰ কৰি ছাবমিট বটনত ক্লিক কৰিব। আপোনালোকৰ সেই আধাৰ কাৰ্ডটো হেল্থ আই ডিৰ লগত লিংক হৈ যাব। তো এনেকৈ আপোনালোকে লিংক কৰিব। তো মোৰ যিহেতু আগৰ পৰাই লিংক হৈ আছে, তো গতিকে আমি এতিয়া আৰু লিংক কৰিব নোৱাৰোঁ। তো আপোনালোকৰ যদি লিংক কৰিব বিচাৰে, এনেকৈ আমি কোৱাৰ ধৰণে লিংক কৰিব পাৰিব। যদি আপোনালোকে ইয়াৰ উপৰিও যদি যিকোনো তথ্য এডিট কৰিব বিচাৰে, কাৰেকশ্যন কৰিব বিচাৰে, ইয়াতে দেখা হৈছে এডিট প্ৰফাইল, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে গোটেই ইনফৰ্মেশ্যনবিলাক ওলাই আহিব। আপোনালোকৰ যদি ইয়াতে নেম ভুল হয়, ইয়াতে কাৰেকশ্যন কৰিব পাৰিব। যদি আপোনালোকৰ ইয়াতে ইমেইল আপডেট কৰিব বিচাৰে, ইয়াতে ইমেইল বহাই দিব। তাৰপিছত ইয়াতে নিজৰ এড্ৰেছ কাৰেকশ্যন কৰিব লগা থাকিলে কাৰেকশ্যন কৰিব পাৰিব। ইয়াতে ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব পাৰিব। ইয়াতে ষ্টেট, ডিষ্ট্ৰিক্ট কাৰেকশ্যন কৰিব পাৰিব। তো ইয়াৰ উপৰিও আৰু যদি আপোনালোকে পাছৱাৰ্ড চেঞ্জ কৰিব বিচাৰে, ইয়াৰ পৰা পাছৱাৰ্ডটো চেঞ্জ কৰিব পাৰিব। তো আপোনালোকে যদি এই আই ডি কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে তলৰ ফালে ইয়াতে প্ৰথমতে আপোনালোকে নিজৰ আই ডি কাৰ্ডটো এনেকুৱাকৈ আহিব। এইটো হৈছে আপোনালোকৰ নিজৰ আই ডি কাৰ্ড। ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে আপোনালোকে তলৰ ফালে দেখা পাইছে ডাউনলোড হেল্থ আই ডি কাৰ্ড, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সেই আই ডি কাৰ্ডটো ডাউনলোড হৈ যাব। তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি। তো থেংক ইউ ছ' মাছ।